যদি কোনো কাস্টমাৰ আহে তাৰ লগত ব্যৱহাৰ পাতি খুব ভাল কৰে আৰু তেওঁলোকৰ সুবিধা কৰি দিয়ে বহুত তাৰমানে আপোনাৰ লোন চোন ল'ব হ'লে বহুত সুবিধা কৰে আৰু বহুত কম প্ৰাইচত গাড়ীগিলা তেওঁলোকে এৰি দিয়ে তেওঁলোকৰ বেছি মাৰ্জিন নাৰাখে আপোনাৰ ধৰক 2-1000 টকা মাৰ্জিন থাকিলে লাভটো থাকিলে তেওঁলোকে এৰি দিয়ে। নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ জনিয়া বজাৰত। ইয়াতে জনিয়া বজাৰৰ যোনটো পেট্ৰল পাম্প আছে, পেট্ৰল পাম্পৰ পূব দিশে থকা এটা শ্ব'ৰুম, য'ত মানে বিভিন্ন ধৰণৰ বাইক ইয়াতে পোৱা যায়। আপুনি যিকোনো ধৰণৰ বাইক ইয়াৰে পৰা পাৰচেজ কৰিব পাৰিব। বাকী মাৰ্কেটৰ কম্পেৰিজনত ইয়াতে যিমানখিনি বাইকছ আছে তাতৰ প্ৰাইচখিনি অকণমান কম হ'ব। আপোনালোকক ট্ৰাই কৰিম যে সকলো বাইকৰ প্ৰাইচ আপোনালোকক এটা এটাকৈ জনাই দিম। যদি আপোনালোকৰ ইণ্টাৰেষ্ট আছে যে ছেকেণ্ড হেণ্ড বাইক আপোনালোকে ল'ব, বৰপেটা ডিষ্ট্ৰিক্টত আপোনালোকে যিকোনো লোকেশ্যনৰ পৰা আহি ইয়াৰে পৰা পাৰচেজ কৰিব পাৰিব। ফাইনেন্সখিনি এভেইলেবল আছে। বাকী বাইকছ ভাল কণ্ডিশ্যনত আছে। ইয়াতে ইহঁতৰ নিজৰ গেৰেজ এভেইলেবল আছে। লগতে যদি কিবা প্ৰব্লেম যদি দেখা দিয়ে তাহাঁতে লগে লগে ৰিপেয়াৰো কৰি দিয়ে। ভাল ভাল ফেচিলিটি ইয়াতে প্ৰভাইড কৰি আছে। যদি আপোনালোকৰ লাগি আছে যে তেনেকুৱা বাইক আপোনালোকে পাৰচেজ কৰিব ইচ্ছা আছে, তেনেহ'লে এইটো বেষ্ট অপশ্যন হ'ব আৰু কি আপোনালোকৰ কাৰণে। ইয়াৰে পৰা আপোনালোকে পাৰচেজ কৰিব পাৰিব। কণ্টেক্ট নাম্বাৰ আপোনালোকে ভিডিঅ'ৰ শেষলৈকে পাই যাব। কণ্টেক্ট কৰি ডাইৰেক্টলি শ্বপ ভিজিট কৰি আপোনালোকে ইয়াৰে পৰা বাইক পাৰচেজ কৰিব পাৰিব। আহক আমি ইয়াৰে যোনজন অনাৰ হয়, অনাৰৰ লগত গোটেইখিনি কথা পাতিম যে একজেক্টলি বাইকৰ প্ৰাইচেছখিনি কিমানকৈ দি আছে, মাৰ্কেটৰ কম্পেৰিজনত এই শ্বপটোৱে বেষ্ট অপশ্যন আপোনালোকৰ কাৰণে কি হ'ব, সেই গোটেইখিনি বস্তু আমি জানিম। ইতিমধ্যে আমি ইয়াতে থিয় হৈ থাকোঁতে এজন কাষ্টমাৰ ইয়াতে আহিছে বেছিকেলি বাইক ল'বৰ কাৰণে। চ' আমি কাষ্টমাৰৰ ৰিভিউ ল'ম যে একজেক্টলি কাষ্টমাৰে কি ভাবে এই দোকানত আহিছে। চ' নমস্কাৰ, ভালে আছে ন? আল্লাহ ৰাখিছে ভালে। হয়, আপুনি ইয়াতে কিহৰ কাৰণে আহিলে? মই এটা স্কুটি ল'ম বুলি ভাবিছোঁ। আচ্ছা, স্কুটি ল'ব বুলি ভাবিছে। অ'কে, আপোনাৰ প্ৰাইচ ৰেঞ্জ কিমান হয়? কিমানৰ মাজত আপুনি স্কুটি ল'ব? ধৰক 40ৰ পৰা 50ৰ ভিতৰত। আপুনি যে ছেকেণ্ড হেণ্ড স্কুটি ল'ব আহিছে, ছেকেণ্ড হেণ্ড মানুহে কয় যে ছেকেণ্ড হেণ্ড স্কুটি লোৱাটো ইমান ভাল নহয়, ছেকেণ্ড হেণ্ড বাইক লোৱা ভাল নহয়। আপোনাৰ কি অপিনিয়ন এইটোৰ ওপৰত? মোৰ হিচাপত আপুনি ধৰক 2-1 বছৰীয়া ছেকেণ্ড হেণ্ড বস্তুটোই বেছি ভাল। নতুন ল'লে বহুত পইচা পৰি যায় আপোনাৰ। হয়, ফাইনেন্স কৰোঁতে টেক্স আপোনাৰ বহুত GST দিব লগা হৈছে। চ' এইটো এটা মেজৰ ইছ্যুজ হৈ আছে অসমত। মানে মেক্সিমাম মানুহৰ এইটো অপিনিয়ন হয় যে GST বহুত দিব লগা হয়। মানে যিকোনো এটা নতুন বস্তু কিনিব গ'লে আমি GST বহুত পে' কৰিব লাগে কাৰণে হয়। সেইটো কাৰণে মানে আমাৰ ইয়াতে সুবিধা ধৰক আমাৰ দৰে মানুহৰ কাৰণে আপোনাৰ 40-50ৰ ভিতৰত পোৱাটো বহুত ভাল। আপুনি 1-1.5 লাখ টকা আমি যোগাৰো কৰিব নোৱাৰিম। নোৱাৰিম। 40,000 টকা যদি আমি ডাউন পেমেণ্ট দিওঁ, আমি কিস্তি দিওঁতে আমাৰ গোটেই বছৰে গুচি যায়, 4-5 বছৰ গুচি যায়। আমি 40,000 ডাইৰেক্ট পাই যাওঁ এনেকুৱা দোকানত। সেইটো কাৰণে ভাল, আমাৰ কাৰণে সুবিধা আৰু আমাৰ কিস্তিবোৰ দিব নালাগে। চ' এইটো এটা ভাল অপশ্যন, বহুত ভাল অপশ্যন। চ' ময়ো সবাকে এইটোৱে জনাব বিচাৰিম যিমান ৰাইজে চাই আছে আমাৰ ভিডিঅ'টো, যে ইয়াতে মানে ছেকেণ্ড হেণ্ড বস্তু লোৱাৰ এটা ভাল এইটো এছেটছ হয়। এইবিলাক আপোনাক পইচা বঢ়াই নিদিয়ে, হয় নে? আপুনি নতুন এটা বস্তু এটা কিনিব গ'লে, বাইকে হওক কাৰে হওক, তাতে আমাৰ বহুত এটা এমাউণ্ট তাতে এনে হোল্ড হৈ যায়। তাৰ কোনো মানে আপকামিং কোনো কিবা নাহে, লাভ নাহে, একো নাহে। এইটো এছেটছ হিচাপে থাকি যায় ঘৰত। চ' মই এইটোৱে ছাজেষ্ট কৰিম, যদি আপুনি কিবা এটা বাহন কিনিব বিচাৰিছে তেনেহ'লে ছেকেণ্ড হেণ্ড লোৱাটো বেষ্ট অপশ্যন। বেষ্ট। বেছি পুৰণা নহয়, ধৰক 2-3 বছৰীয়া গাড়ীটো ল'লে বেছি সুবিধাৰ ভাল, ইমান প্ৰব্লেম নাথাকে। 2-3 বছৰীয়া গাড়ী প্ৰব্লেম নোলায়। হয়। চ' আপুনি এইটো এই দোকানৰ যোনজন অনাৰ হয়, ৰফিক দা আৰু খাইৰুল দা, ইহঁতে এই শ্বপটো চলাই আছে আজিৰ পৰা এবছৰ হৈ গ'ল আৰু ইহঁতৰ চেলটো বহুত বেছি হয়। মানে জনিয়াৰ ভিতৰত যিমানকেইটা শ্বপ আছে, সবতকে মেক্সিমাম নাম্বাৰছ অফ বাইকছ ৱাজ চেলিং ফ্ৰম দিছ শ্বপ, ৰাইট? চ' আপুনি এইটো শ্বপত আহিছে, চ' আপুনি মই এইটো আশা ৰাখিম যে আপুনি যাতে আপোনাৰ বেষ্ট অপশ্যন ইয়াৰে পৰা পায়। বাকী এই দোকানৰ ফিডবেক আপুনি কিবা দিব বিচাৰিব নেকি? তাৰমানে এই দোকানৰ মানুহজন দুজন যে আছে, তেওঁলোকে বহুত আপোনাৰ যদি কোনো কাষ্টমাৰ আহে তাৰ লগত ব্যৱহাৰ পাতি খুব ভাল কৰে আৰু তেওঁলোকৰ সুবিধা কৰি দিয়ে বহুত। তাৰমানে আপোনাৰ লোন চোন ল'ব হ'লে বহুত সুবিধা কৰি দিয়ে আৰু বহুত কম প্ৰাইচত গাড়ীগিলা তেওঁলোকে এৰি দিয়ে। তেওঁলোকৰ বেছি মাৰ্জিন নাৰাখে। আপোনাৰ ধৰক 2-1000 টকা মাৰ্জিন থাকিলে লাভটো থাকিলে তেওঁলোকে এৰি দিয়ে, বেছি ধৰি নাথাকে। সেইকাৰণে এওঁলোকৰ বিক্ৰীটো বেছি, বুজি পাইছে? এইটোৱে কাৰণ আৰু। অ'কে, চ' এতিয়া এটা হেপ্পী কাষ্টমাৰৰ পৰা আপোনালোকে ৰিভিউ পালে এই শ্ব'ৰুমৰ বিষয়ে, ঠিক আছে? তো বাকী আমি অনাৰৰ লগত কথা পাতোঁ। যেনেকৈ মই আগতে কৈছিলোঁ, বাকী কাষ্টমাৰজন আহি যোৱাৰ লগে লগে ডাঙৰীয়াৰ পৰা অকণমান কথা শুনিলোঁ। বাকী আমি চাম, বাকী কথা আপোনালোকক জনাব ট্ৰাই কৰিম। হেল্ল' ৰফিক দা, ভালে আছে? কেনেকুৱা চলি আছে দোকান? ভালে চলি আছে। চ' আপুনি অকণমান কাষ্টমাৰক, যিমানখিনি অডিয়েঞ্চ আমাৰ এই ভিডিঅ'টো চাই আছে, তাহাঁতক অকণমান আপোনাৰ ইয়াতে কি কি বাইক আছে,
প্রাইস কিমান হ'ব রিয়েল প্রাইস কব দেই যাতে মানুহে আহি সেম প্রাইসত সব বাইক আছে अवेलेबल যিকোনো বাইক পাব যিকোনো বাইক পাব যদি কোনোবাৰ স্পেশাল মানে তেনেকুৱা থাকে যে মোক KTM 200 টো লাগে নাইবা ৰয়েল এনফিল্ডৰ হান্টাৰৰ 350 লাগে তেনেকুৱা গাড়ী আপোনালোকে কালেক্ট কৰি পেলাই সেল কৰে নেকি হয় কালেক্ট কৰি সেল কৰে अवेलेबल ফেসিলিটি আছে সব গাড়ী পাব যদি কোনোবা স্পেশাল মানে ৰিকোয়ারমেন্ট থাকে যেনেকুৱা ইয়ামাহাৰ FZ-ৰ স্কুটি লাগে নাইবা ইয়ামাহা কোম্পানীৰ যিকোনো স্কুটি লাগে যিকোনো মডেল আপোনালোকে সাজেস্ট কৰিলে ৰফিক দা হেতু अवेलेबल কৰি দিয়ে মানে টাইম এটা ল'ব টাইমৰ পিছত সেই স্কুটিটো अवेलेबल কৰাই দিব নাইবা বাইকখন अवेलेबल কৰাই দিব সো অকমান ৰফিক দা আপুনি গোটেইকেইটা বাইকৰ প্ৰাইস এক তৰফৰ পৰা কৈ যাওক আপুনি যে কোনটো বাইকৰ কিমান প্ৰাইস হয় আৰু ৰান কৈ দিব যে কিমান পুৰানা হয় স্কুটিটো এইখান হলো আপনার 20 লাস্টৰ গাড়ী এইখান 50000 আহিব হয় কিমান কিমান বছৰৰ হয় এইখান 20 লাস্টৰ গাড়ী 20 ৰাষ্ট্ৰ ৰানিং কিমান হৈছে 18000 18000 ওকে তাৰপিছত এইখান হলো আপনার 16 গাড়ী এইখান 16 গাড়ী 16 গাড়ী এইখান আপনার 85 মান আহিব 85000ত আপুনি ৰয়েল এনফিল্ড দি আছে হয় ওকে এটো কোনটো মডেল হয় ক্লাসিক হয় ন ক্লাসিক 350 ওকে তাৰপিছত এইখান আপনার 24 গাড়ী 5 মাহ হৈ গৈছে এইখান 95 আহিব ওকে তাৰপিছত এইখান হলো 21 লাস্টৰ গাড়ী এইখান 1,20,000 আহিব 1,20,000ত KTM 25 এইখন এটো তো সবার ফেভারিট বাইক হয় এইখান আপাচি 16 গাড়ী এইখান আপনার 45 মান আহিব 45,000ত আপাচি ঘৰত লৈ যাব পাৰিব ফাইনান্স अवेलेबल আছে হ্যাঁ ফাইনান্স अवेलेबल হ'ব ওকে তাৰপিছত এইখান আপনার 21 লাস্টৰ গাড়ী এইখান আপনার আহিব 55,000ত এইখন আহি যাব ওকে তাৰপিছত আৰু ভিতৰত আপোনালোকে চাব পাৰিছে ইয়াতে গাড়ী মানে অভাৱ নাই যেনেকুৱা ওনাৰে কৈছে যে ইয়াতে মানে যিকোনো বাইক পোৱা যায় আপোনালোকে চাব পাৰে বাজাজ কোম্পানীৰ পৰা স্টাৰ্ট কৰি আপোনাৰ ইয়ামাহা এইখান আছে ৰয়েল এনফিল্ড সিঙ্গেল ডিসৰ 21 লাস্টৰ গাড়ী এইখান 65 আহিব 65,150 হয় নে ৰানিং কিমান হৈছে ইয়া আপোনালোকে চাই ল'ব পাৰিব বেসিক্যালি এনেকুৱা যেনেকুৱা ওনাৰে চাই আছে যে কিমান ৰানিং হয় ইয়াতে মিটাৰত কোনো ধৰণৰ গৰবৰি নাই 30,000 ৰানিং হৈ আছে 30,000 এইখন এন্ট্ৰক নতুন দেখা গৈ আছে ইয়াৰ এইখান 24 গাড়ী 4 মাহ হৈ গৈছে এইখান আপোনাৰ 90 মান আহিব 90,000 এইখন আপনার 1 বছর হইছে 23 লাস্টৰ গাড়ী এইখান আপনার 1,55,000 আহিব ওকে এইখান আপনার 22 গাড়ী এইখান 65 আহিব 65 প্যাশন প্রো ওকে 3000 চলা গাড়ী 3000 চলিছে মাত্ৰ ওকে ভাল কন্ডিশনত আছে গাড়ীখন বাকি এন্ট্ৰকৰ দেখোন আপুনি একদম মেলা লগাই দিছে ইয়াতে এন্ট্ৰকৰ ক্ৰেজও আছে অসমত আমাৰ অসমত ম্যাক্সিমাম মানে ইয়াং জেনারেশনৰ ল'ৰা ছোৱালী এইটো গাড়ী বেছি কনজিউম কৰে এইখান আপনার 24 গাড়ী 5 মাহ হৈ গৈছে 3000 চলা গাড়ী হয় শোরুম কন্ডিশন আছে এইখান 85 আহিব গাড়ী 85,000 এইখনো সেম বয়স সেম গাড়ী আচ্ছা সেম বয়সৰ গাড়ী হয় সেম প্ৰাইজত হয় ওকে এইখান 22 গাড়ী এইখান 145 আহিব 145,000 মানে 1,45,000 টাকা 1,45,000 ওকে এইখান আপনার 24 গাড়ী 5 মাহ হৈ গৈছে এইখান আহিব আপনার 1,25,000 1,25,000 ওকে নতুন ওলাব গলে কিমান যায় এটো নতুন 167 মান যাব 167 মান যাব ওকে এইখন আপনার 22 গাড়ী 160 এইখান আপনার 85 মান আহিব 85 আৰু এইখন আপনার NS 200 ন NS 200 এক বছর হৈ গৈছে এইখান 1,35 মান আহিব 1,35,000ত মানে একেবাৰে নিউ কন্ডিশনত আছে টায়াৰৰ গ্ৰিপিং লৈকে আপোনালোকে চাব পাৰে একদম গ্ৰিপ ওকে আছে মানে নতুন টায়াৰ তাৰপিছত আপনার এই যে SP আছে হয় SP এইখান আপনার 55 আহিব 21 গাড়ী হ্যাঁ ওকে 55,000 এই আপাচি আছে এখান আপনার এইখান 24 গাড়ী এখান 1,25,000 আহিব 1,25,000 2900 চলা গাড়ী ওকে তাৰপিছত এইখান 1 লাখ মান আহিব 1 লাখ 22 গাড়ী ওকে এইখান আপনার আহিব 65 180 হয় 220 মডেল ওকে এইখান আপনার যাওয়া আছে এখান আহিব 1,10,000 1,10,000 টাকা যাওয়া ওকে এইখান আহিব আপনার 85 24 গাড়ী 2024 ৰ গাড়ী হয় ন হয় 24 গাড়ী তাৰপিছত এইখান আহিব আপনার 75 21 গাড়ী এইখান আহিব আপনার 55 19 গাড়ী FZ ওকে এইখান আহিব আপনার 35 20 গাড়ী ওকে এইখান আহিব আপনার 95 KTM 200 হ্যাঁ কোনটো ইয়াৰৰ গাড়ী হয় এইখান 18 গাড়ী 2018 ৰ গাড়ী হয় আৰু সেইখন এভেঞ্জাৰ
এখানে আপনার 13 গাড়ি, এখানে আপনার আইব 75। ওকে। এই ভিডিঅ'টো চাই যদি কোনোবাই আহে আমাৰ ইয়াতে আমি 2000 টকা ডিছকাউণ্ট দিম আৰু ফুল টেংকি তেলটো ভৰাই দিম আৰু তাৰ লগতে কোনোবাই যদি বাইকখন এক্সচেঞ্জ কৰিব খোজে তেনেহ'লে এক্সচেঞ্জৰ অফাৰবিলাক আমাৰ ইয়াতে পাব এভেইলেবল। চ' আপোনালোকে গোটেইখিনি কথা ইহঁতৰ পৰা শুনিলে। মই আপোনালোকক এটা চামাৰি দি দিছোঁ যে এই বাইক শ্ব'ৰুমত কি কি ফেচিলিটি আপোনালোকে পাব। ফাৰ্ষ্ট কথা, আপোনালোকে যদি কোনো ইউজ বাইক আপোনাৰ ঘৰত আছে, যোনটো চলাই আপোনাৰ মন ভৰি গৈছে, এতিয়া নতুন এটা বাইক ল'ব ইচ্ছা গৈছে, বেলেগ এটা ভেহিকেল আপুনি ল'ব বিচাৰিছে, সেইটো আপোনালোকে ইয়াতে পাই যাব। যদি কোনো ইউজ বাইক লৈ আহে, ইহঁতে পৰ্যাপ্ত মানে যিমানখিনি প্ৰাইচ দিব লাগে সেই বাইকৰ, সিমানখিনি দি পেলাই আপোনালোকে ইয়াৰে পৰা বাইক পাৰচেছ কৰিব পাৰিব। চ' আশা ৰাখিছোঁ আপোনালোকে ইয়াৰে পৰা আহি পেলাই বাইক পাৰচেছ কৰিব, নাইবা স্কুটি পাৰচেছ কৰিব। থেংক ইউ।